হেল্ল'। ক'ত আছ? বৰ্তমান ঘৰতে আকৌ এই সন্ধিয়া সময় হৈছে মাছ এটা পুৰি ফিচাৰীতে পাওঁতে ৰৈ আছো। ওলাই নাহ নেকি? তাকে আজি ওলাই নাযাওঁ নেকি, ঘৰত মানুহো নাই। হয় নেকি? তহঁতে আহ নহ'লে। কোন আছে লগত? আৰু এটা আছিলে আকৌ। অঁ আহ তহঁতি দুটাই আহ। আজি মোৰ মাইকীজনীও নাই, সেইজনী মতা কাছিজনী। নাই। অঁ সেই অকণমান জোনাকী জল অকণ ধৰিব লাগে। থাকিলে বেয়াও লাগে নহয়, তোৰ মানুহজনীলৈ অলপ ভয়ো লাগে। এইজনী ভয়তে মাল নাখায় আকৌ। আহ ফোন কাট, জলদি আহ। ধুনীয়া মদ অকণমান খাবলৈ অশান্তি নহ'ল দেই। এটা কথাই ইয়াৰ মাত যে ঢেৰ গালি পাই নহয় আহিলে মানে। মানি ল'লো। হে ঢেৰ গালি পায়। এতিয়া তই লগ ধৰ নাপায় মই খেদিলে আজি। ইয়ালৈ মই ফোন কৰা কথাটো হ'ল কি, ইয়াৰ মানুহজনী নাই বুলি কোৱা কাৰণে মই আহিলোঁ। আৰু মইতো সেইটো কাৰণে লগ ক'লোঁ তালৈকে যাওঁ ব'ল। কিন্তু এটাই কথা হ'ল কি, ইয়াৰ মানুহজনীলৈ অলপ ভয় লাগে। নাই বুলি কোৱা কাৰণে আহিছোঁ আকৌ, নহ'লে মই তোক লগ ধৰি নানো। আৰে তাই নোহোৱা কাৰণে মই মাতিছোঁ। আজি এনেকৈ এই মোৰ ফিচাৰী পাৰত মোৰ ঘৰত কোনদিনা খাই পাইছিল তহঁতি মোক কচোন। কিন্তু আজি এই দাঁতিনীজনী নোহোৱা কাৰণেহে তিনিটাই বহি এইকণ গ্ৰহণ কৰিব পাৰিছোঁ, বুজিলি? নহ'লে মোৰ পেটতে ভৰি হাত লুকাই, কেনি হেতা যাব কেনি বাতি যাব। এদিন হাউক কৰি উঠিছে, হাৱাত লাগি গৈছে কিন্তু নেলাগিলে এইফালে ইমান এটা পৰিস্থিতি পোৱাৰ পাছত মই কেনেকৈ মাতিম তহঁতক? আজি নাই কাৰণে মাতিছোঁ। কিন্তু ডেকাতে কৈছিলি নহয় যে মই বিয়া পাতিলে তহঁতত থাকি মই পিছত বিয়া পাতিছোঁ। মই বিয়া পাতিলে তহঁতৰ নিচিনা মাইকীক মই একে ঢকাৰে মুটুৱাই থ'ম বুলি কৈছিলি। আজি যে তইহে মুটি ফুৰিছ। আৰু মোৰ অন্তৰৰ কথা কি বুজিবি? লোকৰ লক্ষী মাইকী ৰীল বনাই গুচি যায়। আমাৰ মাইকীটোক মাধমাৰ দিলেও নাযায়, দিবহে মাধমাৰ। হেল্ল'। ককা মোৰ নিচা হৈছে বুজিছ। মই যাওঁগে, নহ'লে সেইজনীয়ে মোক থব। কৈছোহে মুখহে দিব। যোৱাকে যোৱা, মোৰ অকণমান নিচা হ'ল আৰু দেই। যাওঁগে। যাক বেয়া চেয়া নাপাবি আৰু। মই যাওঁগে। যাকে যা বোপা, যাকে যা। কি কৰিম ঘৰলৈকে যাগে সঁচাকে যাওঁগে দেই। যাকে। ইয়াৰ ফোন আহিলে, কৈ দিবা। যাওঁগে। কৃষ্ণ যাকে আৰু কি কৰিবি, মাইকী মানুহ গালি পাৰিবই। যাওঁগে। মাইকী মানুহ হ'ব দেই, মই এতিয়া হেৰি বেলেগ জেগা এটাত আছোঁ। হ'ব হ'ব হ'ব। ঐ সি ক'লৈ গ'ল? সি ক'লৈ গ'ল? সি গ'ল ঘৰলৈ গ'ল, এতিয়া তাৰ ঘৰলৈ গ'ল। মাইকী ঘৰত গুচি গ'ল। এতিয়া ঘৰত যাওঁ বুলি কৈছে, নিচা হ'ল তাৰ।
সি ক'লৈ গ'লগৈ সি ঘৰলৈ গ'লগৈ নহয় সি ক'লৈ গ'ল সি ৰ মই তাক ফোন এটা লগাওঁ হেল্ল' হেল্ল' তই ক'ত গ'লিগৈ হেল্ল' ঘৰলৈ আহিলোঁ মই ঘৰলৈ আহিলোঁ মোক মানুহজনীয়ে গালি পাৰিব নহয় আৰু কাঁহৰ বাতি কাণৰ ওচৰেদি যাব সেইকাৰণে মই গুচি আহিলোঁ মই নিচা হ'ল মই আৰু খাব নোৱাৰোঁ মই ঘৰলৈ গুচি আহিলোঁ তই গ'লিগৈ কোৱা আৰে আমি দেখোন তোৰ ঘৰতে বহি আছোঁ কাৰ ঘৰলৈ গ'লি ৰাম হৰি হৰি মাইকী ভয়ত নুই বাৰু তই আকৌ তোৰ ঘৰলৈ যাব লাগে নে আমি তোৰ ঘৰতে বহি আছোঁ